মাজুলীৰ যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত এক নতুন সংযোজন। আজিৰে পৰা আৰম্ভ 7খনকৈ অত্যাধুনিক জাহাজ আৰু ফেৰী সেৱা। সমষ্টিবাসীলৈ ভাল খবৰ মাজুলীৰ বিধায়ক তথা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। স্বাধীনতাৰ পিছৰে পৰা যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগি আহিবলগীয়া হৈছিল নদীদ্বীপ মাজুলীৰ হাজাৰ হাজাৰ লোকে, লগতে দেশী বিদেশী পৰ্যটকে। কিন্তু এতিয়াৰে পৰা দূৰ হ'ল সেই যাতায়াতৰ সমস্যা। কাৰণ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে শুভ উদ্বোধন কৰিলে অত্যাধুনিক জাহাজ আৰু ফেৰী সেৱাৰ। আভ্যন্তৰীণ জল পৰিবহণ বিভাগে প্ৰৱৰ্তন কৰা নতুন জাহাজত উঠি মুখ্যমন্ত্ৰীয়ে ক'লে মাজুলীৰ যাতায়াত ব্যৱস্থাত সংযোজিত হোৱা এই নৱতম জাহাজ ফেৰী সেৱাই উপকৃত কৰিব মাজুলীবাসীক, লগতে উপকৃত হ'ব দেশী বিদেশী পৰ্যটক। 7খনকৈ নতুন ফেৰী ইয়াত যাতায়াত ব্যৱস্থা সুচল কৰাৰ নিমিত্তে আজিৰ পৰা ইয়াত দিয়া হৈছে। ৰাইজৰ যাতায়াত ব্যৱস্থা সুচল কৰাৰ নিমিত্তে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। জনসাধাৰণে এই ক্ষেত্ৰত যথেষ্ট উপকৃত হ'ব পাৰিব। তদুপৰি অক্টোবৰ মাহৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুৱেদি মাজুলীলৈ ৰ' জাহাজ চলিব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীৰ ঘোষণা, মাজুলী নিমাতী সংযোগী দলঙৰ DPR নৱেম্বৰৰ ভিতৰত সাজু হ'ব, যাৰ দায়িত্ব দিয়া হৈছে চাউথ কোৰিয়ান কোম্পানীক। ৰ' ছাৰ্ভিছো অক্টোবৰৰ পৰা আৰম্ভ হ'ব। ৰ' ছাৰ্ভিচৰ পৰা 8খনকৈ লোডেড ট্ৰাক সেই ৰ' ছাৰ্ভিচে আনিব পাৰিব, 200 পেচেঞ্জাৰ আনিব পাৰিব। দলঙৰ ক্ষেত্ৰতো আপোনালোকে জানে চাউথ কোৰিয়ান কোম্পানীটোৱে DPR প্ৰস্তুতকৰণৰ ক্ষেত্ৰত কাম কৰি আছে। বাই দি এণ্ড অফ নৱেম্বৰৰ ভিতৰত তেখেতসকলে নিশ্চিতভাৱে DPRখন প্ৰস্তুত কৰি আমাক দিব লাগে। এই অনুষ্ঠানত উপস্থিত থাকি পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ আন এক ঘোষণা, অতি শীঘ্ৰেই মাজুলীৰ পৰা ডিব্ৰুগড়লৈ বৰলুইতৰ বুকুৱেদি চলিব 15 কোটি টকীয়া ক্ৰুইজ জাহাজ। ক্ৰুজৰ কথাটো আমি মনত ৰাখিছোঁ, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আহোঁতে মোক সুধিছিল ক্ৰুজ এখনৰ কিমান দাম। তাৰ মই বুজি পাইছোঁ যে তেখেতে ইয়াত এখন ক্ৰুজ বিচাৰিছে। ইয়াতে ক্ৰুজ এখনৰ আমি ব্যৱস্থা কৰিম। এইটো মই কথা দিবলৈ আপোনালোকক IWD বিভাগে কৰিব, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হয়তো এটা ইচ্ছা। ইফালে মাজুলীৰ পৰা ব্ৰহ্মপুত্ৰই বিচ্ছিন্ন কৰি ৰখা আহঁতগুৰি আৰু দক্ষিণ আহঁতগুৰিৰ ৰাইজৰ সুবিধাৰ্থে নতুনকৈ মাজুলী আহঁতগুৰি এটা ফেৰী ঘাটো মুকলি কৰা হয়। এই ঘাটৰ বাবেও এখন ফেৰী প্ৰৱৰ্তন কৰা হয়। মুঠৰ ওপৰত মাজুলীৰ ক্ষেত্ৰত যাতায়াত আৰু যোগাযোগৰ এক নতুন সংযোজন ঘটিল বৃহস্পতিবাৰৰ পৰা। কেমেৰা পাৰ্চন গণেশৰ সৈতে মাজুলীৰ পৰা প্ৰদীপ বৰা আৰু ৰঞ্জন বৰা, নিউজ লাইভ।